বন্ধুসকল আজি যিটো বিষয় লৈ আজি আমি আপোনালোকৰ আগত আহিছোঁ এই বিষয়টো এক প্ৰকাৰ চাবলৈ গ'লে একেবাৰে সহজ আৰু কোনো আলোচনা কৰা বিষয় নহয় আৰু এক প্ৰকাৰে যদি চাবলৈ যোৱা হয় ই এটা বহুত মানে দুখ লগা আমাৰ কুসংস্কাৰে ভৰি আছে। কুসংস্কাৰৰ লগত এটা জড়িত হৈছে আমাৰ অসমৰ গৌৰৱ, অসমৰ মানে মান সন্মান এই গামোচাখন। এই গামোচাখনক লৈ বহু গীত ৰচনা হৈছে, কবিতা ৰচনা হৈছে। আমাৰ অসমৰ পৰিচয় হিচাপে দিবলৈ যাওঁতে আমি জ্যেষ্ঠজনক সন্মান যাচিব যাওঁতে বা বিশিষ্ট ব্যক্তিসকলক আমি সন্মান যাচিব যাওঁতে আমি এই গামোচাখন আগবঢ়াই দিওঁ আৰু এই গামোচাখনতে আমাৰ স্বাভিমান সোমাই আছে, সন্মান সোমাই আছে। কিন্তু আজি হঠাৎ এটা কথা আজি আমি দেখিলোঁ আৰু দেখাৰ কাৰণে আজি আপোনালোকৰ লগত আহিলোঁ। কথাটো হ'ল কি, এই ৰাজখন আপোনাৰ গাড়ীত নুতলে, যাৰ বাবে মানে এই ৰাজখন বিক্ৰী কৰিবৰ কাৰণে কান্ধত লৈ যাব লগা হয়। এতিয়া এই ককাৰ লগত আমাৰ চিনাকি আজি প্ৰায় ককা এইফালে চাই দিয়ক আপুনি। এই ককাৰ লগত আমাৰ চিনাকি আজি নাই কমেও 10 বছৰমান হৈছে। 10 বছৰমানৰ পৰা আমি এই ককাক চিনি পাওঁ। ককাই ৰাজ বিক্ৰী কৰিবলৈ আহে আমাৰ সোণাৰী, সাপেখাতি, যোৰহাট, তিনিচুকীয়া, মাজুলীকে আদিকে ধৰি আপোনাৰ মৰাণ, মানে ককাই মাঘেৰিটা অসমৰ বিভিন্ন প্ৰান্তে বিভিন্ন চুকে কোণে য'ত ৰেলৰ সুবিধা আছে সেই ৰেলৰ সুবিধাত ককাই ৰেলেদি অহা যোৱা কৰে আৰু বাকী ঠাইবিলাকত ৰাজখন মানে গাড়ীত নুতলে। আজি বাছত হওক বা কুইজাৰ হওক বা যিকোনো মানে পেচেঞ্জাৰ নিয়া গাড়ীত ৰাজ লৈ যোৱা মানুহক মানে নুতলে। তো ৰাজ লৈ যোৱা মানুহক নুতলা ভিতৰত কি সোমাই আছে, ইয়াৰ অন্তৰালত কি গোপন ৰহস্য সোমাই আছে, যাৰ কাৰণে এই আমাৰ অসমীয়াৰ মান সন্মান জড়িত হৈ থকা শিপিনীসকলৰ আটাইতকৈ প্ৰয়োজনীয় ৰাজখন গাড়ীত নুতলে। এই কথাটো আমি নাজানো, বিশেষকৈ মই নাজানো। ককাক সুধিছোঁ, ককায়ো কৈছে ককায়ো নাজানো বুলি কৈছে। তো এতিয়া ককাৰ আহিছে আপোনাৰ তিতাবৰ ঘৰ ন, তিতাবৰ পৰা আহিছে আমাৰ ককা। তো ককা আজি বহুত বছৰৰ পৰা আহে, তেখেতে বিভিন্ন ঠায়ে থাকে অসমৰ। আৰু তেনেদৰে এদিন আহি আমাৰ লগত চিনাকি হৈছিলে। চিনাকি হোৱাৰ পিছত আজি প্ৰায় ককাই বছৰেকত 2বাৰ হওক 3বাৰ হওক, কেতিয়াবা বছৰেকত এবাৰ হওক আহিলে ককা আমাৰ ঘৰত এৰাতি থাকে। এৰাতি থকাৰ পিছত এখেতে আকৌ পুনৰ ব্যৱসায়লৈ গুচি যায়। এখেতে আমাৰ ইয়াৰ পৰা 3 কিলোমিটাৰ আঁতৰত, ষ্টেচনৰ পৰা 3 কিলোমিটাৰ আঁতৰত আমাৰ ঘৰ। তো ষ্টেচনৰ পৰা ককাই ভাৰখন কান্ধত লৈ আহে, আহি আজি আমাৰ ঘৰত থাকিব। থকাৰ পিছত আকৌ এখেতে যিমান দূৰলৈ যাবলগীয়া হয়, কিন্তু অকণমান বোলে যিবিলাক ৰাস্তাত গাড়ী চলে সেই তেনে ঠাইবিলাকত বোলে গাড়ী দি যাওঁ অকণমান দূৰলৈ। তো এই ছিষ্টেমটো মানে কৰিব নোৱাৰে, যিহেতু গাড়ী চালকে হওক বা গাড়ী মালিকে হওক, মুঠতে ৰাজ লৈ যোৱা মানুহক গাড়ীত উঠিব নিদিয়ে। ইয়াৰ অন্তৰালত কি আছে আমি ভালদৰে বুজিব পৰা নাই বন্ধুসকল। তথাপিতো সেইকাৰণে আজি এই প্ৰশ্নটো আপোনালোকলৈ আমি আগবঢ়াই দিছোঁ। ককা, আপোনাৰ এই ব্যৱসায়টো কৰি থকা কিমান বছৰ হ'ল? বহুত বছৰ হৈছে ন? এইটো একদম দেখা 12 অনা আছিলে। ককাই যেতিয়া এই ৰাছৰ ব্যৱসায় কৰিছিলে তেতিয়া আছিলে 12 অনা, 5 টকা, 12 টকা। তাৰ পাছত কিমানলৈ হৈছে এই ৰাছখন? এতিয়া বৰ্তমান এখন ৰাছৰ দাম কিমান হ'ব? এতিয়া বৰ্তমান এখন ৰাছৰ দাম হ'ব 350। আৰু ককাই ষ্টাৰ্ট কৰিছিলে কেতিয়া? 12 অনা। তেখেতে 12 অনাৰ পৰা এই ব্যৱসায় কৰি আছে। আৰু একেবাৰে প্ৰথম আপুনি কিমানখন ৰাছ লৈ আহে ঘৰৰ পৰা আহিলে?
ককাই 40খন বা 60খন এইফালে চাওক আপুনি ওপৰলৈ চাওক আপুনি কওক আপুনি কেইখন লৈ আহে 40খন আনে 60খন আনে 50খন এই ৰাজবিলাক আনোতে ককা বহুতখিনি কষ্ট হয় আৰু ককা বয়স নাই কমে এতিয়া শুৱনি নাই তথাপিতো আপোনাৰ হেৰি চাই পেলাই চেহেৰা চাই আপোনাৰ 70 বছৰমান হৈছে চাগে ন ককা বয়স এতিয়া 70 বছৰ হৈছে আৰু ককাই এই ৰাছৰ ব্যৱসায় কৰি আছে কিন্তু আটাইতকৈ দুখ লগা কথা এইটোৱে এখেতলোকক গাড়ীত নতলে মই আপোনালোকক ককা যিখন ভাৰখন দেখোন ককা এতিয়া আপুনি যেতিয়া ভাৰখন লৈ ওলাই আহিলত কেতিয়াবা আপোনাৰ ধৰক ৰাতি হয় ধৰক যিবিলাক চিনাকি মানুহ আছে তেখেতলোকক ধৰক আপুনি জানে ব্যৱহাৰ পাতিটো তেখেতলোকে জানে তেখেতলোকে আপোনাক কেনেকৈ মৰম কৰে কোনোবাই সন্মান কৰে কোনোবাই ধৰক আকৌ কিছুমানে আপোনাক কেতিয়াবা ধৰক অকণমান বেয়া ব্যৱহাৰো কৰা মানুহ লগ পায় এতিয়া ঘৰ গাঁৱত ধৰক কিছুমানে ধৰক ৰাজখনৰ দাম দিবলৈ নিবিচাৰে বা ইমান দাম লৈছে বা আপোনাক কেতিয়াবা ৰাতি থাকিবলৈ নিদিয়া মানুহ এনেকুৱা পায় তেনেকুৱা পায় ন এনেই কেনেকুৱা কথা কয় ধৰক কিছুমানে বেয়াকৈ কয় আকৌ কিছুমানে ধৰক আপোনাৰ আজি থাকিবলৈ নহ'ব এনেকৈ কয় এনেকুৱা কয় চিনাকি মানুহো কয় কেতিয়াবা চিনাকিবিলাকে নকয় যিবিলাকে অতীজৰ পৰা জানে তেখেতলোকে নকয় এইযোৰ আপোনালোকে এই ৰাজ মানে গাড়ীত নতলে ইয়াৰ মূলতে কি আছে বস্তুটো এটা যদি জনা মানুহ আছে আপোনালোকে এতিয়া আজি মানুহ বহুত যুগ মানে আগবাঢ়ি গৈছে আজি মংগল গ্ৰহলৈ মানুহ যাবলৈ চিন্তা কৰিছে আজি বিজ্ঞানে বহুত নতুন প্ৰযুক্তিত আগবাঢ়িছে কিন্তু আজি আমাৰ এই অতীজৰ এই কথাষাৰ মানে কি কাৰণে এই পিছ পৰি আছে বা আজি ৰাজ এখনৰ যিটো সুলভ হ'ব লাগিছিলে যি মূল কাৰণটো আজিও আমি জানিব পৰা হোৱা নাই সেয়েহে আজি এই প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াইছোঁ ৰাইজলৈ আপোনালোকৰ দিহা পৰামৰ্শ আমি পাম আৰু এই দিহা পৰামৰ্শই যাতে আমি এই ৰাছৰ ব্যৱসায়টো এটা নতুন ৰূপ দিব পাৰোঁ যাতে আমাৰ শিপিনীসকলে খুব সুলভভাৱে এই ৰাছখন বিক্ৰেতাৰ পৰা ল'ব পাৰে সেয়ে কৈ মই আজি মোৰ এই দুআষাৰ সামৰিছোঁ ধন্যবাদ